হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এইফালে ওলাইছোঁ দাদা আৰু মই দুইজনে বজাৰলৈ বুলি। আৰু আজি আছে আমাৰ বেটাৰ বাৰ্থডে, তো সেইটো কাৰণে সৰু সুৰাকৈ হ'লেও মানে কিবা এটা ছাৰপ্ৰাইজ দিওঁ বুলি ভাবিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব কেনেকুৱা হয়। আৰু এইফালে এতিয়া যাম আৰু আমি ৰাস্তাতে পোৱালিটো লগ পাওঁ, তাক জোকাওঁ যে তাক একো নানো বুলি তালৈ। তাৰ মুখখন চাব আপোনালোকে, ইমান একো নানো, মই কণীয়ে আনিম। দেখিলে নহয় আপোনালোকে, তাক মই এনেদৰে ৰাতিপুৱাৰ পৰা জোকাই আছোঁ। আৰু কিছুমানৰ বাৰ্থডেত যিহেতু কণী মাথাত ফুটাই ন, সেইটো কাৰণে মই তাক কণীয়ে ফুটাম বুলি কৈছোঁ, কণীয়ে আনিম তোমালৈ বুলি কৈ আছোঁ। তাৰপিছত এইফালে আমি আহি পালোঁহি ব্লেক ফৰেষ্টত। ব্লেক ফৰেষ্টৰ কেকবোৰ যিহেতু খাই টেষ্টি লাগে, সেইকাৰণে ব্লেক ফৰেষ্টলৈ আহিলোঁ। আপোনালোকেও ইয়াৰ পৰা নিব পাৰিব, মই এড্ৰেছটো দি দিম। এইফালে ফাইনেলি কেক লোৱা হৈ গ'ল, তাৰপিছত অলপ বজাৰ কৰিলোঁ। এইফালে চাওকচোন, ইমান মৰম লগা এডাল মোৰে পিন্ধো পিন্ধো লাগি গৈছে, যিহেতু সৰু ছোৱালীৰ বস্তু, তথাপিও মৰম লাগিছে। আৰু এইডাল কোনে কোনে দুৰ্গা পূজাত মাথাত লগাই লাইট জ্বলাই ফুৰিছিল কমেণ্ট কৰি জনাব। মই এইডাল কিনিব নাপালোঁ, কিনিম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ দিয়াৰ কাৰণে ঘৰলৈ সোনকালে যাবলগীয়া হৈ গ'ল। তাৰপিছত অলপ বজাৰ কৰি আমি আকৌ আহিলোঁ স্মাৰ্ট বজাৰলৈ বুলি। এয়া হৈ গ'ল তিনিচুকীয়াৰ স্মাৰ্ট বজাৰ। কোনে কোনে ইয়ালৈ আহি পাইছে জনাবচোন। ইয়াত যিহেতু বজাৰ কৰিবলৈ ভাল, সেয়েহে ইয়ালৈ আহিলোঁ। আৰু এইফালে দাদাই পোৱালিৰ কাৰণে গিফ্ট ল'লে। এতিয়া ফাইনেলি আমাৰ হৈ গ'ল, যাম এতিয়া ঘৰলৈ বুলি। এইটো হৈ গ'ল ব্লেক ফৰেষ্টৰ এড্ৰেছ আৰু কণ্টেক্ট নাম্বাৰ, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, এতিয়া পোৱালিটোক ছাৰপ্ৰাইজ দিমগৈ। এয়া ফাইনেলি ঘৰ পালোহি, এয়া অলপ পোৱালিটোক জোকাৰি লওঁ। একো নানিলে যে তোমালে, একো নাই আনা, একো নাই আনা। বাহ, ইমান ধুনীয়া লাগিছে। বেচেৰাটো মন চন মাৰি আছে, একো নাই অনা বুলি কৈছোঁ যে। ফাইনেলি ইয়াক ছাৰপ্ৰাইজটো দি দিওঁ আৰু বলক। এয়া হৈ গ'ল বেটাৰ ছাৰপ্ৰাইজ। কেকটো কেনেকুৱা লাগিছে জনাবচোন। এতিয়াহে তাৰ মনটো ভাল লাগিছে, লাজো লাগিছে অলপ। এয়া হৈ গ'ল আমাৰ ডাঙৰ বৌ, এইফালে হৈ গ'ল সৰু বৌ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, কেনেকুৱা পাইছে কমেণ্টত জনাব। আৰু আমাৰ বেটালৈ হেপী বাৰ্থডে বুলি লিখিবলৈ নাপাহৰিব। Happy birthday, dear Susu. Happy birthday to you. ফাইনেলি এইফালে বেটাই কেক কটা হৈ গ'ল। আপোনালোকে সকলোৱে বেটাক আশীৰ্বাদ কৰিব, যাতে সি পঢ়া শুনাত পাৰি ডাঙৰ হৈ এজন ভাল মানুহ হওক আৰু সকলো ফালৰ পৰা আগুৱাই যাওক আৰু সদায় ভালে কুশলে থাকিবলৈ সকলোৱে আশীৰ্বাদ জনাব। আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় চাবলৈ জনাবচোন। আৰু মই আগলৈও ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ। আৰু এইফালে বৰ্তাকক বেটাই কেক খুৱাইছে। তাৰপিছত এইফালে হৈ গ'ল আমাৰ সৰু বৌ, বৌক অলপ জোকাৰি আছোঁ মই। আৰু সকলোৱে মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ, শুভৰাত্ৰি।